তো হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন মানে ভিডিঅ' আপলোড দিয়া নাছিলোঁ, চ' ভাবিলোঁ আজি ভিডিঅ' এটা আপলোড দিওঁ বুলি। আৰু কি ভিডিঅ' বনাম তাকে ভাবি আছিলোঁ। তাৰপিছত ভাবিলোঁ কি মই নতুনকৈ এটা ৰুম ল'লোঁ, চ' ভাবিলোঁ ৰুমটো দেখাওঁ আপোনালোকক। আৰু ৰুমটো কেনেকুৱা পায়, ভিতৰ বাহিৰ সকলোখিনি দেখাই আছোঁ। মানে ভিডিঅ'টো কেনে পাই জনাব সকলোৱে। বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাছিলোঁ, সেইকাৰণে আৰু বনালোঁ আৰু। তো প্ৰথম বাহিৰৰ পৰা আৰম্ভ কৰোঁ নে কি কয়? পিছৰ ফালে এনেকুৱা মানে এটা বিল্ডিং, ছাইডৰ ফালে বিল্ডিং আছে আৰু এটা বিল্ডিং কাষতে বনাই আছে, আৰু কাষৰ ফালে এইবিলাক জংঘল আছে। আৰু এইভাগে মানে ৰুম, এইবিলাক ৰুম খালী আছে। মই একদম শেষৰ ৰুমটো ল'লোঁ, শেষৰ ৰুমটো ভাল লাগিল। ভিডিঅ' বহুত দিন দিয়াই নাছিলোঁ, চ' সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আপলোড কৰি দিওঁ। আৰু ৰুমটো কেনেকুৱা লাগিল জনাব আপোনালোকে। পিছভাগে জংঘল আছে, মোৰ ফেভৰেট জংঘল। আৰু এইভাগে কিবাকিবি আছে, এইটো বনাই আছে নতুনকৈ ঘৰ। কিন্তু জেগাখিনি আগৰ ফালে ঘৰ আছে, কিন্তু আগৰ ফালে দেখাব নোৱাৰিম কাৰণ আন্ধাৰ হৈ আছে। তো এতিয়া ৰুমটোৰ ভিতৰত যাওঁ ব'লক। তো প্ৰথমতে আহিছে এখন পঢ়া টেবুল আৰু ছাইডত এখন খিৰিকী, তাৰপিছত এইভাগে বিচনা আছে আৰু তাতে চাৰ্জাৰ হওক আৰু মোবাইল চাৰ্জাৰ দিয়ক। তাৰপিছত এইভাগে ফ্ৰণ্টত এখন আইনা আছে, মাথাটো চুচ আৰু ৰাতি হৈছে না, ভালকৈ দেখা নাপাব। তাৰপিছত এইটো পাকঘৰ, ইয়াতে ভাত তাত বনাওঁ আৰু মই একলা না আৰু বনাব লাগিব। তাৰপিছত আৰু ইয়াতে টেপ আছে, এইটো ইয়াতে বাচন চাচন ধোৱক। আৰু তাৰপিছত বাথৰুম, এতিয়া ৰাতিপুৱা উঠক, ফ্ৰেছকৈ মুখখন ধুৱক, ধুলে আৰু ভৰি চৰি ধুৱক, এনেকুৱাই আৰু এইটোৱে আৰু ইয়াত চাই বেছি আৰু কি হ'ব। আৰু এতিয়া আহক, আৰু টোপনি লাগিলে। তো গাইজ, কেনে লাগিল ৰুমটো জনাব সকলোৱে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে, কাৰণ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, পাহৰিও গৈছোঁ কিছুমান হেৰি। আৰু আশা কৰোঁ সকলোৱে মৰম দিব ভিডিঅ'টোত। আৰু ৰুমটো কেনে লাগিল জনাব। আৰু কিছুমান ভিডিঅ' দিম বাৰু, এতিয়া ভিডিঅ' আৰু আৰম্ভ কৰিম আগৰ দৰে। কাৰণ মাজতে মোৰ হায়াৰ ছেকেণ্ডাৰী এক্সাম আছিলে, সেইকাৰণে মানে ভিডিঅ'টো ষ্টপ কৰি দিছিলোঁ, বনোৱা বন্ধ কৰি দিছিলোঁ। এতিয়াৰ পৰা আৰু মানে অলপ অলপ ভিডিঅ' বনাম আৰু আগৰ দৰে। আগৰ দৰে সকলোৱে মৰম দিব, আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব। ৰুমটো কেনে লাগিল জনাব। তো থেংক ইউ।